আজি বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতি আৰু জনস্বাৰ্থ নীতিৰ প্ৰতিবাদত যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদ সাব্যস্ত কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৰ্মীসকলে চহৰৰ ৰাজপথত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুতলিকা দাহ কৰি নৰেন্দ্ৰ মোদী হাই হাই, কেন্দ্ৰীয় চৰকাৰৰ মুৰ্দাবাদ আদিৰ ধ্বনিৰে প্ৰতিবাদকাৰীসকলে চহৰখনৰ পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতি আৰু জনস্বাৰ্থ নীতিক অতি সোনকালে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। বাইশ তাৰিখে অৰ্থাৎ যোৱাকালি কেন্দ্ৰীয় চৰকাৰে খাদ্য সুৰক্ষাৰ যিখন আইন আছিল এই আইনখন সংশোধন কৰি ইতিমধ্যে তেখেতসকলে কেন্দ্ৰীয় চৰকাৰে সংসদত এখন বিল গৃহীত কৰিছে যে খাদ্য সামগ্ৰীৰ যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰী চাউল, দালি, আপোনাৰ মিঠাতেল, আলু, যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী এই সামগ্ৰীসমূহ ইতিমধ্যে চৰকাৰে তেখেতসকলে যি নীতি কৰিছে এই নীতিত আচলতে চৰকাৰ আৰু চৰকাৰৰ হাতত এই মূল্যসমূহ এই খাদ্য সামগ্ৰীসমূহৰ মূল্যসমূহ নিৰ্ধাৰণ কৰাৰ কাৰণে চৰকাৰৰ হাতত কোনো ধৰণৰ ব্যৱস্থা নাথাকিব। এয়া আচলতে আমি বিবেচনা কৰিছোঁ এয়া সম্পূৰ্ণ জনবিৰোধী নীতি আৰু জনবিৰোধী নীতি ইতিমধ্যে এই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে তেখেতসকলে বিভিন্ন নীতি তেখেতসকলে ইতিমধ্যে সংসদত গৃহীত কৰিছে আৰু নীতিসমূহৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াক তীব্ৰভাৱে প্ৰতিবাদ কৰি আহিছে আৰু আজিও এই খাদ্য সুৰক্ষা আইনৰ অধীনত তেখেতসকলে যি আইন তেখেতসকলে বিল গৃহীত কৰিছে আইনৰ বিৰোধিতা কৰি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে আজি আমি নলবাৰী জিলাতো এই আইনৰ বিৰোধিতা কৰি কৃষকসকলৰ বিৰুদ্ধে তেখেতসকলে যি জনবিৰোধী নীতি তেখেতসকলে গ্ৰহণ কৰিছে এই নীতিৰ বিৰুদ্ধে আজি আমি নলবাৰী চহৰৰ মাজমজিয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আজি এই প্ৰতিবাদস্থলীৰ পৰাই আমি কেন্দ্ৰীয় চৰকাৰক আমি জনাব বিচাৰিছোঁ, তেখেতক দাবী উত্থাপন কৰিছোঁ তেখেতসকলে যিধৰণে ইতিমধ্যে কৃষকসকলৰ বিৰুদ্ধে কৃষকসকলৰ কাৰণে যি নীতি এই নীতি তেখেতসকলে লৈছে এই নীতি তেখেতসকলে পৰিহাৰ কৰক আৰু কৃষকসকলৰ ওপৰত যি মাধমাত তেখেতসকলে সদৰ বিচাৰিছে আৰু থলুৱা ৰাইজৰ কৃষকসকলৰ ওপৰত যি মাধমাত কৰিব বিচাৰিছে এই নীতি তেখেতসকলে পৰিহাৰ কৰি ৰাইজৰ স্বাৰ্থত আৰু কৃষকৰ স্বাৰ্থত তেখেতসকলে কাম কৰক এই দাবী আজি আমি প্ৰতিবাদস্থলীৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ।